খিনিৰা অকালতে গুচি গ'ল আমাৰ মাজৰ পৰা চিৰতৰুণ অসমৰ বিজ্ঞ ৰাজনীতিজ্ঞ অৰুণ গগৈদেৱ। যাতে তাৰ উপৰিও ভূতৰ ওপৰত ১৩ অপৰাধী বিজেডিৰ এলেকাত গোষ্ঠীগত সংগ্ৰহৰ অসমৰ মাজত থকা সম্প্ৰীতিৰ এনাজৰীডাল ভাঙি ছিঙি চুৰ মাৰ কৰি থৈ গুচি গ'ল। তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ বিশাল বানপানী আৰু তাৰ উপনৈসমূহে অসমৰ দৰিদ্ৰ কৃষকৰ শস্যভূমি উটুৱাই লৈ গুচি গ'ল। সেয়েহে তাৰ যাতে পুনৰাবৃত্তি নহতে তাকে ভগৱন্ত প্ৰভুৰ ওচৰত কামনা কৰিছোঁ। ২০২১ বৰ্ষ আপোনালোকৰ সকলোৰে জীৱনবিলাক ৰঙীন হওক, ঐশ্বৰ্যশালী হওক, সমৃদ্ধিশালী হওক। ২০২১ বৰ্ষত আপোনালোকৰ জীৱনবিলাক ধন ধানেৰে উপচি পৰক। ২০২১ বৰ্ষত যিবিলাক উপযুক্ত পাত্ৰ পাত্ৰী আছে, মানে গাভৰু ছোৱালী আৰু ডেকা ল'ৰা আছে যে তেওঁলোকৰ মাহ হালধিৰ গুণ পাওঁ। কোনোবা ডেকা ল'ৰাই কোনোবা গাভৰু ছোৱালী একেমাহে মূৰটো খালি পেলাওঁ। মূৰ পেলাবলৈ সেই মূৰ পেলোৱা কথা কোৱা নাই দেই, শিৰত সিন্ধু দিয়াহে কথা কৈছোঁ। ২০২১ বৰ্ষত যিবিলাক ঘুষখোৰ চৰকাৰী দুৰ্নীতিপৰায়ণ ভ্ৰষ্টাচাৰ আমোলা বিষয়াই ২০২১ বৰ্ষত ৰঙা ধনৰ ভাত খায়। ২০২১ বৰ্ষত অসমৰ আকাশত শান্তিৰ কপৌজা ঘূৰি ফুৰক। হে মোৰ সহিলৈ ৰাইজ, মোৰ প্ৰাণৰ ৰাইজ, আজি যেতিয়া মই এই পবিত্ৰ প্ৰেক্ষাগৃহত উপস্থিত হৈছিলোহি, তেতিয়া এটা অনুষ্ঠান উপভোগ কৰিছিলোঁ আৰু তেতিয়া মই বৰ গৌৰৱ অনুভৱ কৰিছিলোঁ। মোৰ উপাধিৰ সৈতে এজন ল'ৰা ইয়াত আছে, গাখীৰ পাচলি, ভাল লাগিছে। মোৰ উপাধি খুব ৰেয়াৰ, অসমত খুব ৰেয়াৰ পাচলি পানী। ইয়াতে মই গাখীৰ পাচলি দুগ্ধ পাচলি পাব ভাল লাগিছে। বিয়া হোৱাৰ পাছত গিৰেক ধৰিলে কাজিয়া লাগেই। আপোনালোকৰ লাগে নালাগে নেথাকে। সংসাৰ বুলিলে খোৱা দেখা কাজিয়া নহ'লে সংসাৰটো আজি নালাগে, হয়নে নহয়? আজিৰ পৰা ৬ মাহৰ আগত মোৰ শ্ৰীমতীৰ লগত মোৰ ৰাতি থোৱা নথোৱা কাজিয়া। কাপেক দলিয়াই দিছে মোৰ গালে। বিৰাট যুদ্ধ, সাংঘাতিক যুদ্ধ শ্ৰীমতীৰ লগত। তাৰপিছত কাজিয়া পেচাল কৰি মই ৰাতি শুলোগে, তেওঁ বেলেগ মোক শুলেগে। ৰাতিপুৱা মই সুন্দৰকৈ মুখ চুখ ধুই ধুনীয়াকৈ এগিলাচ গাখীৰ আনি শ্ৰীমতীৰ ৰুমটোলৈ সোমাই গৈ পেলাই কৈছোঁ, হে ৰাখা গাখীৰগিলাচ খোৱা। শ্ৰীমতীক চে কালি যে কাজিয়া কৰা তুমিয়েই দুখী, তাকে মোক ক্ষমা খুজিবলৈ আহিছা। মোৰো ক্ষমা খুজিবলৈ অহা নাই। আজি নাক পঞ্চমী, সাপক গাখীৰ খুৱাব লাগে। উপায়টো নাই। আচলতে ৰাইজ, আপোনালোকক মই এটা প্ৰশ্ন সুধো। আজিৰ তাৰিখত আপোনালোকে মোৰ ওজন কিমান হৈছে বুলি ভাবে? মোৰ ৱেইট কিমান হ'ব পাৰে? কিমান হ'ব পাৰে মোৰ ৱেইট? আন্দাজত কওকচোন। 60 কৈছে। আৰু 52 নাই বা চবৰে আনচাৰটা ৰং আছে। মোৰ বৰ্তমান ওজন 211 কেজি। মানে গোটেই পৰিয়ালটো লগ লগাই শ্ৰীমতী 80 কেজি, ল'ৰাটো 80 কেজি আৰু মোৰ 51 কেজি। শ্ৰদ্ধাৰ ৰাইজ, বঢ়িয়া ৰামটো ৰাইজ, মোৰ প্ৰাণৰ ৰাইজ, মোৰ চেনেহৰ ৰাইজ, এতিয়া বুলি ক'লে ভূপেন দাৰ সেই গীতটোৰে মনত পৰে। মই এইবাৰ আৰু প্ৰশ্নৰ মাজলৈ আৰু উত্তৰ বিচাৰিম। আপোনালোকে কওক, মই তাক শুনিম, তেওঁ সেই প্ৰশ্নৰ উত্তৰ দিব পাৰিব। আপোনালোকে কওকচোন, বৰ্তমান তাৰিখত প্ৰথম প্ৰশ্ন ভালুকৰ চুলি কিয় দীঘল হয়? মই ফোনটি তোমাক কৈছোঁ, ভালুকৰ চুলি কিয় দীঘল হয়?
কি নাম তোমার? কি নাম? রিংটিং বড়ুয়ায় শুদ্ধ কৰিছে। এটা হাত কৰিছো তাৰ। ৰিংটিং বড়ুৱাই কৈছে ভালুকৰ চুলি কিয় দীঘল হয়? এইটো তোমাক প্ৰথম চাইছা নেকি? চাইছোৱা? শুদ্ধ কৰিছে। তেওঁ কৈছে যে জংঘলত চিনি নাই কাৰণে চিনি ৰাইট আনসাৰ। আপোনাৰ চূড়া হাত কৰি দ্বিতীয় প্ৰশ্ন বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন? কোন আপোনালোকক আটাইতকৈ কৈছে বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন? মই দাদাহঁতক কৈছো বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন হ'ব পাৰে? বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা কোন? বাইদেউ কওক। নাজানে? হা কোনে কৈছে? কোনে কৈছে? বঢ়িয়া। কি নাম তোমাৰ? কি নাম? দীপেন গগৈ। তোৰা হাত মাৰে। দীপেন বঢ়িয়া বঢ়িয়া সামনে উত্তৰ দিয়াৰ কাৰণে তোমাক বহুত বহুত ধন্যবাদ। দীপেন তোমাৰ আনচাৰটো ৰং আনচাৰ। শুদ্ধটো মই কৈছো। শুদ্ধটো হৈছে বৰ্তমান পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ সৌভাগ্যৱতী মহিলা হ'ল মোৰ পৰিবাৰ। এইকাৰণে মোৰ পৰিবাৰে মোক চুমা খাবলৈ 3খন গাঁও পায়। 1 নম্বৰ গাঁও এইখন, 2 নম্বৰ এইখন আৰু 3 নম্বৰ এইখন। তৃতীয় প্ৰশ্ন ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল? ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল দাদা ক'ব নেকি? নাজানিম এতিয়া। ভাৰতবৰ্ষৰ একদম সহজ উত্তৰ। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল? পিছফালে ডেকাৰ হাতে ক'বা নেকি? দাদা উত্তৰটো মই কৈছো। ভাৰতবৰ্ষৰ কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এমপিৰ ভৰি মালিচ কৰিছিল? ৰাজ্যখন হৈছে বিহাৰ। বিহাৰৰ মুখ্যমন্ত্ৰী যেতিয়া ৰাবি দেৱী আছিলে তেতিয়া তেখেতৰ গিৰিয়েক লালু প্ৰসাদ আছিলে এমপি। গতিকে ঘৈণীয়েকে গিৰিয়েকৰ ভৰি মালিচ কৰে। চতুৰ্থ প্ৰশ্ন একেবাৰে সহজপূৰ্ণ হয়তো এই উত্তৰটো মই পাম, আশা কৰোঁ মই পাম। বৰ্তমান ভাৰতবৰ্ষত 130 কোটি মানুহে বাস কৰি আছে। বৰ্তমান ভাৰতবৰ্ষত 130 কোটি মানুহে বাস কৰি আছে। এই 130 কোটি মানুহে 24 ঘণ্টাই দিনে নিশাই অহৰহ এজন ব্যক্তিৰ পিছত দৌৰি আছে। ব্যক্তিজন কোন? বৰ্তমান ভাৰতবৰ্ষৰ 130 কোটি মানুহে এজন ব্যক্তিৰ পিছত দৌৰিছে। কোন পাৰে? কোনে কৈছে? মহাত্মা গান্ধী। কোনে কৈছে? মোবাইল কোনে কৈছে? মোবাইল কোনে কৈছে? কৈছে ভাল হৈছে। কোনে কৈছে মোবাইল বুলি? ভাল হৈছে। কোনে কৈছে? কি নাম তোমাৰ? কি নাম? ৰাতুল হাত মাৰে। Yes, আপোনাৰ নামটো? কনক দাস। নমস্কাৰ। কনক দাসৰ কাৰণে তোৰা হাত মাৰে। কনক দাসে কনক দাস আপনার আনসার রাইট আনসার। কনক দাসে কৈছে ভাৰতবৰ্ষৰ 130 কোটি মানুহে 24 ঘণ্টাই ইজন ব্যক্তিৰ পিছত দৌৰি থাকে। সেই ব্যক্তিজনে হৈছে মহামানৱ মহাত্মা গান্ধী। এইকাৰণে মহাত্মা গান্ধী যে প্ৰত্যেকটো টকাতে মহাত্মা গান্ধীৰ ছবিখন খোদিত হৈ আছে আৰু আমি সকলোৱে টকাৰ পিছত দৌৰি আছো। মহাত্মা গান্ধীৰ পিছত দৌৰি আছো। অন্তিম প্ৰশ্ন বৰ জটিল, উত্তৰ বৰ কঠিন। প্ৰশ্ন বৰ কঠিন,
উত্তৰ বৰ জটিল এই প্ৰশ্নৰ উত্তৰ বিচাৰি অসম বিধানসভাত বিতৰ্কৰ ঘোষণা হৈছিলে এই প্ৰশ্নৰ উত্তৰ বিচাৰি সময় সন্থা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মঞ্চতো বিতৰ্কৰ সৃষ্টি হৈ আছিলে এতিয়াও হৈ আছে তাৰ কিন্তু সংজ্ঞা কোনেও উলিয়াব পৰা নাই আজিৰ তাৰিখত এই মুহূৰ্তলৈকে আপোনালোকে কওকচোন সেই সংজ্ঞাটোৱে হৈছে বৰ্তমান তাৰিখত অসমীয়া মানুহ কাক বোলে বৰ্তমান তাৰিখত অসমীয়া মানুহ কাক বোলে দাদা বৰ্তমান তাৰিখত অসমীয়া মানুহ কাক বোলে কোনে কৈছে কিনামতে হানি পামনে বঢ়িয়া হানিফৰ কাৰণে যোৰা হাতে কৰি আৰু তেওঁ শক্তি দিছে উত্তৰ দিবৰ কাৰণে আল্লাহ হানি তোমাৰ আনচাৰটো ৰং আনচাৰ মই আগতে প্ৰশ্ন বৰ জটিল আৰু উত্তৰ বৰ কঠিন সেয়ে উত্তৰ দিবলৈ মই নিজেই গৈ আছো ইয়াৰ উত্তৰ আজিলৈকে অসমবাসীৰ কোনো এজন বিজ্ঞ পণ্ডিতে দিব পৰা নাই আৰু আমিও অভাজনে দিব নোৱাৰো কিন্তু এই অভাজনে ৬২ বছৰ বয়স অতিক্ৰম কৰিলো এই ৬২ বছৰত মোৰ অভিজ্ঞতাৰে মই অসমীয়াৰ সংজ্ঞা এনেকৈ দিব বিচাৰিছো বৰ্তমান তাৰিখত অসমীয়া মানুহ ইয়াকে বোলে যি মানুহে নামঘৰ মন্দিৰত মাহ প্ৰসাদৰ পাত সন্মুখত ৰাখি পৰচৰ্চা কৰি ভাল পায় তাকেই অসমীয়া মানুহ বোলে যি মানুহে নিজৰ মাটি বাৰী খেতি বাতি বিদেশীৰ ওচৰত অৰ্পণ কৰি দিনৰ দিনটো ঘুমটি দোকানৰ সন্মুখত কেৰম বৰ্ড আৰু তাচ পাত খেলি কটাই দিয়ে তাকেই অসমীয়া মানুহ বোলে যি মানুহে নিজৰ মাটি বাৰী বিক্ৰী কৰি হ'লেও নিজৰ ডেকা পুতেকক মটৰ চাইকেল নিজৰ গাভৰুলীয়েকক মোবাইল হেণ্ডছেট কিনি দিয়ে তাকেই অসমীয়া মানুহ বোলে যি মানুহে সেই 1947 চনৰ ভাৰতবৰ্ষৰ স্বাধীনতা যুগৰ পৰা বৰ্তমান তাৰিখলৈকে নিজৰ অস্তিত্ব নিজৰ প্ৰাপ্যৰ কাৰণে আন্দোলন অন্বেষণ ধৰ্ম কৰি জীয়াই আছে তাকেই অসমীয়া মানুহ বোলে হয় এবাৰ মোৰ কথাবিলাক ৰাইজকে খুলিছো ওপৰলৈ কোনো মানে নিজৰ গাতে আমি আত্মশুদ্ধি হ'বৰ হ'ল নিজকে শুধৰাবৰ হ'ল নহ'লে আমাৰ নিজৰ ভৰিৰ তলৰ মাটিখিনি এসময়ত হেৰাই যাব কাঢ়ি লৈ যাব কোনোবাই সচেতন হওক সজাগ হওক অসমক বচাওক এয়াই মোৰ বিৰম্ভণ সেই সুধিজন সেই মোৰ চেনেহৰ ৰাইজ মোৰ প্ৰাণৰ ৰাইজ আজি এই পবিত্ৰ মঞ্চটোত আপোনালোকৰ মুখামুখি হ'বলৈ পোৱাৰ সুযোগ দিলে আপোনালোকৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ সুযোগ দিলে আপোনালোকৰ লগত মনৰ আদান প্ৰদান কৰিবলৈ সুযোগ দিলে মোৰ ভাতৃপ্ৰতিম ৰূপম বৰা তেওঁ আজি যেতিয়াৰ পৰাই গোটেই পৃথিৱীত COVID-19 হৈছিলে কৰোণা হৈছিলে তেতিয়াই ৰূপমে মোৰ নম্বৰটো ক'ৰবাৰ সংগ্ৰহ কৰি মোৰ লগত যোগাযোগ ৰাখিছিলে সঘনাই যোগ ৰাখিছিলে লুইত পৰিয়া কবি ৰূপমৰ বহু কবিতাত মই আবৃত্তি কৰিছোঁ ইতিমধ্যে এইবিলাক ফেচবুকত গুচি গৈছে তাৰ সুন্দৰ ৰচনা শৈলী ইমান সুন্দৰ কাব্যিকতাৰ শৈলী ইমান সুন্দৰ আৰু সেই তেওঁৰ কবিতাত মই প্ৰেমত পৰিলোঁ আৰু ৰূপমৰ কবিতাৰ প্ৰেমত পৰি ৰূপমৰ এটা অন্তৰৰ এনাজৰি আজিৰ তাৰিখলৈকে গঢ়ি উঠে সেয়েহে হয়তো ৰাইজে ৰূপমক আশীৰ্বাদ কৰিব সকলো পাত্ৰ কৰিব আপোনালোকৰ এই অঞ্চলৰ ৰূপম বৰা নামৰ কবিজনে ভাৰতৰ পৰিধিৰ সীমা ভাগি পৃথিৱীত এক উল্লেখযোগ্য অৱদান আগবঢ়ায় তাকেই কথা